মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই অনুশীলনী তোমালোকক 2.2 1 নম্বৰ অংকখিনি দেখুৱাব খুজিছোঁ ক্লাছ 7ৰ এটো তোমালোকে চাবা প্ৰতিক্ৰম নিৰ্ণয় কৰা আছে ইয়াত সুধিছে 6 প্ৰতিক্ৰম কিমান প্ৰতিক্ৰম হলে সদায় এটো লুটি খাই যায় মানে 6 আছিল ইয়াৰ তলত একো নাই মানে কি আছে 1 আছে অৰ্থাৎ যি সংখ্যাৰে সেই সংখ্যাটো পূৰণ কৰিলে 1 হয় 6 লগত কি পূৰণ কৰিলে 1 হ'ব 6 ভাগৰ 1 গতিকে ইয়াৰ প্ৰতিক্ৰমটো হ'ব 6 প্ৰতিক্ৰম 6 ভাগৰ 1 ঠিক তেনেকৈ তোমালোকক মই 2 নম্বৰটো দেখুৱাই দিছো 2 ৰ প্ৰতিক্ৰম সুধিছে এতিয়া এই 2 প্ৰতিক্ৰম কি হ'ব 2 লগত কি পূৰণ কৰিলে হ'ব 2 ভাগৰ 1 হয় নে নহয় 2 পূৰণ 2 ভাগৰ 1 সমান কি হ'ব ইয়াতকে 1 হ'ব অৰ্থাৎ 2 প্ৰতিক্ৰম হ'ব 2 ভাগৰ 1 ঠিক তেনেকৈ তোমালোকক মই C নম্বৰটো দেখুৱাই দিছো তেনেকৈ 17 ভাগৰ 8 ৰ প্ৰতিক্ৰম কি সুধিছে এতিয়া 17 ভাগৰ 8 ৰ প্ৰতিক্ৰম হ'ব কি 8 ভাগৰ 17 এটো তোমালোকে তেনেকে কৰিব পাৰিবা তাৰ পিছত আৰু এটা কথা আছে এটা তোমালোকক দিয়া আছে মিশ্ৰ ভগ্নাংশ 2 সমষ্টি 5 ভাগৰ 3 5 দুগুণ 10 3 13 অৰ্থাৎ 5 ভাগৰ 13 এটো যদি প্ৰতিক্ৰম হয় কি হ'ব 5 ভাগৰ 13 লুটি খাই গলে 13 ভাগৰ 5 হ'ব এনেকে তোমালোকে এই অংকখিনি কৰিব পাৰিবা এখিনি তোমালোকে চেষ্টা কৰিবা এতিয়া মই আহিলো মান নিৰ্ণয় কৰা 2 আছে তাত কিছুমান অংক 6 হৰণ 8 ভাগৰ 3 আছে 6 লগত আমি কি কৰিলো হৰণটো ঠাইত কি কৰিলো পূৰণ কৰি দিলে এই পাছৰ সংখ্যাটো লুটি খাই যায় 3 ভাগৰ 8 হ'ল 3 এ 6 কেবাৰ গ'ল দুবাৰ গ'ল 2 8 গুণ কি 16 এনেকে 2 নম্বৰ অংকটো দিছে 31 হৰণ 3 ভাগৰ 2 হৰণটো পূৰণ হৈ গ'ল কি হ'ব 2 ভাগৰ 3 এতিয়া 3 গুণ 3 3 গুণ 2 ভাগৰ কি হ'ব 93 অৰ্থাৎ 46 কি হ'ব হাফ এটো তাৰ উত্তৰ ঠিক তেনেকৈ তোমালোকক বি লে আহিলো মই বি বাকি অংকখিনি তোমালোকে কৰিবা মই বি টো অকমান দেখুৱাই দিছো 2 সমষ্টি 4 ভাগৰ 1 হৰণ 3 এটো এটা কি ভগ্নাংশ মিশ্ৰ ভগ্নাংশ মিশ্ৰক উপকৃতলে নিলে 4 গুণ 8 কে কি হ'ব 9 হ'ব আৰু হৰণ আছে 3 তলত একো নাই মানে 1 আছে ভাগৰ 3 মানে এতিয়া এই হৰণটো পূৰণ হৈ গলে কি হ'ব 3 ভাগৰ 1 তাৰ পিছত 3 এ 9 কেবাৰ গ'ল 3 বাৰ উত্তৰটো কিমান হ'ব 4 ভাগৰ 3 এটো তোমালোকে তেনেকৈ কৰিবা ঠিক তেনেকৈ আছে 7 ভাগৰ 60 হৰণ 15 7 ভাগৰ 60 আছিলে হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল ইয়াৰ তলতে 1 আছিলে 1 টো ওপৰলৈ গুচি গ'ল 15 ভাগৰ 1 15 এ 4 বাৰ দিলে উত্তৰ কিমান হ'ব 7 ভাগৰ 4 তোমালোকে এনেকৈ এটো কৰিব 3 নম্বৰ অংকটো দেখুৱাই দিছো 3 নম্বৰটো আছে 4 ভাগৰ 3 ৰ 15 ভাগৰ 8 ক 2 সমষ্টি 4 ভাগৰ 3 ৰে হৰণ কৰা এতিয়া এই অংকটো কেনেকৈ কৰিবা চোৱা এই অংকটোৰ কাৰণে তোমালোকে 4 ভাগৰ 3 টো 4 ভাগৰ 3 আছে ৰ টো ঠাইত ৰ হ'ল 15 ভাগৰ 8 হৰণ 2 সমষ্টি 4 ভাগৰ 3 লিখি ললো ৰ মানে কি পূৰণ হয় 15 ভাগৰ 8 হৰণ কি 2 সমষ্টি 4 ভাগৰ 3 অৰ্থাৎ এইখিনি আমি যেতিয়া কৰি দিও 4 এ গ'ল দুবাৰ 3 এ 5 বাৰ অৰ্থাৎ 5 ভাগৰ কি ওলালে 2 হৰণ 2 সমষ্টি 4 ভাগৰ 3 হৰণটো এতিয়া কি হৈ গ'ল হৰণে হ'ল 4 গুণ 8 3 11 4 ভাগৰ 11 এতিয়া হৰণটো পূৰণ হৈ গ'ল কি হ'ব 11 ভাগৰ 4 2 4 গুণ 8 5 1 কি 55 ভাগৰ 8 হ'ল এটো হৈছে তেনেকৈ ঠিক তেনেকৈ 3 নম্বৰ অংকটো চোৱা 3 নম্বৰ অংকটো হ'ল 3 ভাগৰ 1 পূৰণ 5 ভাগৰ 2 হৰণ 7 ভাগৰ 3 পূৰণ 5 ভাগৰ 2 এটো আমি কি কৰিলো 15 3 5 গুণ 15 মানে ব্ৰেকেটৰ ভিতৰৰ কামখিনি আগতে কৰি ললো 15 ভাগৰ 2 হ'ল আৰু হৰণ কি আছিল 7 5 35 3 2 6 হ'ল তেতিয়া হলে হৰণ আছিল হৰণটো পূৰণ হৈ গলে 6 ভাগৰ 35 হ'ল তাৰ পিছত কি কৰিলো মই 5 এৰে 35 কেবাৰ যায় 7 বাৰ আকৌ সেই 5 টোৱে 15 কেবাৰ যায় 3 বাৰ আকৌ 2 এ 6 কেবাৰ যায় 3 বাৰ অৰ্থাৎ ওপৰত কি থাকিলে অকল 7 তলত 3 3 গুণ 9 এটো হ'ব 9 ভাগৰ 7 ঠিক তেনেকৈ 7 নম্বৰ অংকটোলে মই এতিয়া আহিছো 7 নম্বৰ অংকটো তোমালোকে চাবা কিতাপত উৎপলে পঢ়ে কিমান 6 ভাগৰ 5 অংক ৰুণজুনে পঢ়ে 11 ভাগৰ 10 অংক এতিয়া 6 ভাগৰ 5 আৰু 11 ভাগৰ 10 ৰ ভিতৰত কোনে বেছি পঢ়ে ইয়াৰ এই অংকটো কৰিবলৈ যোৱাৰ আগতে তোমালোকে এটা কথা গুৰুত্ব দিবা যে এটো আমি সদৃশলৈ নিব লাগিব ইয়াৰ হৰ 6 আৰু ইয়াৰ হৰ কি 11 এটা আমি সদৃশ কৰিব লাগিব সদৃশ কৰিলে আমি কি হয় যেতিয়া দুটা থাকে তেতিয়া আমাৰ ডাইৰেক্ট ইটোৰ হৰৰে হিটো হৰক পূৰণ আৰু লব দুইটাকে পূৰণ অৰ্থাৎ 6 আছিল ইয়াত আৰু ইয়াত আছিল 11 এতিয়া এই ইয়াত 6 যে আছিল 6 লগত এই 11 টোৱে দুইটাৰ লগত পূৰণ কৰিলো 6 গাং 66 5 গাং 55 আৰু এটোত আছিল 6 গাং 66 10 60 এতিয়া এই দুটাৰ ভিতৰত তুমি গম পাইছা কোনটো বেছি আটাইতকৈ 66 ভাগৰ 60 ডাঙৰ অৰ্থাৎ ই বেছি পঢ়ে অৰ্থাৎ কোনে 11 ভাগৰ 10 যাৰ আছিল হি বেছি পঢ়ে 11 ভাগৰ 10 কাৰ ৰুণজুন অৰ্থাৎ ৰুণজুনে বেছি পঢ়ে এনেকৈ তোমালোকে অংকখিনি কৰিব লাগিব এটো এনেকৈ লিখি দিবা 66 ভাগৰ 60 ইজ গ্ৰেটাৰ দেন কি 66 ভাগৰ 55 অৰ্থাৎ 66 ভাগৰ 60 ডাঙৰ কাটকে 66 ভাগৰ 55তকে এটো যেতিয়া ডাঙৰ হয় তেতিয়া হলে এতিয়া আলটিমেট কি হয় ৰুণজুনে বেছি পঢ়ে উৎপলে কম পঢ়ে ঠিক আছে আজিলে মই এই ভিডিওটো এইখিনিতে থৈছো বাকিখিনি মই পাছত তোমালোকক দেখুৱাই দিম ধন্যবাদ